এইজন সাংবাদিক গোটেই দিনটো শুই থাকে নিশাৰ মহানগৰীত এনেদৰে হাফ পেণ্ট পৰিধান কৰি এইজন সাংবাদিকে ওলাই আহে এইজন আসাম টক্সৰ তফিকুদ্দিন আহমেদ এইজন সাংবাদিকে নিশাৰ মহানগৰীত এইজন তফিকুদ্দিন আহমেদে ভুৱা প্ৰতিশ্ৰুতি ভুৱা অভিযোগ উত্থাপন কৰি আছে আপোনাৰ ওচৰত কি প্ৰমাণ আছে কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ আছে আপুনি কোন চেনেলৰ মই এজন দায়বদ্ধ স্যাটেলাইট চেনেলৰ সাংবাদিক আপুনি কোন চেনেলৰ মই এটা দায়বদ্ধ পৰ্টেল চেনেলৰ সাংবাদিক কি পৰ্টেল আপোনাৰ কি পৰ্টেল এইটো চাই লওক আপোনাৰ কি পৰ্টেল পাতৰ টাইম কি হয় এইটো ক'ত ৰেজিষ্ট্ৰেচন আছে নে নাই ৰেজিষ্ট্ৰেচন আছে না তুমি আপুনি চাই ল'ব আপোনাৰ আই কাৰ্ড আছে ডিআইপি ৰ আই কাৰ্ড আছে মই ডিআইপি ৰ আই কাৰ্ড আছে না সেইটো আই কাৰ্ড আছে গুৱাহাটী প্ৰেছ ক্লাবৰ আই কাৰ্ড আছে না সেইটো মোক নালাগে প্ৰেছ ক্লাবৰ আই কাৰ্ড আছে গুৱাহাটী প্ৰেছ ক্লাবৰ মই মেম্বাৰ নহ'ব পাৰো বেলেগ এটা সংগঠন হ'ব পাৰো আপুনি প্ৰেছ ক্লাবৰ আই কাৰ্ড আছে অকল গুৱাহাটী আপুনি কিমান পঢ়া গুৱাহাটী মহানগৰীত ঘূৰি আছে এনেকৈ পৰ্টেলৰ নাম লৈ পেলাই আচ্ছা আপুনি এটা কথা কওক আপোনাৰ আই কাৰ্ড আছে মোৰ আই কাৰ্ড আপুনি যে মোক বাতৰি পৰিৱেশন কৰাত আপুনি বাধা দিছে যে কোনে বাধা দিলে আপুনি মোক ভুৱা কথা কৈছে আপুনি মোৰ আই কাৰ্ড বিচাৰিছে আপুনি যে মাৰাৰ ভাবুক আপুনি যে মোৰ আই কাৰ্ড বিচাৰিলে আপোনাৰ অধিকাৰ ক'ত আছে আপুনি মই আহি পোৱাৰ লগে লগে আপুনি এইজন সাংবাদিকে মই আহি পোৱাৰ লগে লগে মোৰ আই কাৰ্ড বিচাৰিছে এইজন হ'ল সাংবাদিক এইজনে দালালিগিৰি কৰে এই কাঠৰ ট্ৰাকখন তেওঁ পাৰ কৰিব আহিছিল কিন্তু তেওঁ স্বীকৃতি কাৰ আছে কাৰ নাই স্পষ্ট ওলাই পৰিব এই কথা স্পষ্ট আৰে আপোনাৰ সাংবাদিকতাৰ হ'ব ইয়াৰ আগৰ সাংবাদিকতাৰ অভিজ্ঞতা কি আছে আপোনাৰ ক'ত স্বীকৃতি আছে আপোনাৰ কিমান বছৰৰ অভিজ্ঞতা আছে ক'ত স্বীকৃতি আছে আপোনাৰ কিমান বছৰৰ অভিজ্ঞতা আপুনি এজন স্যাটেলাইট চেনেলৰ সাংবাদিকক নিশা বাতৰি পৰিৱেশন সময়ত আপুনি মোৰ অভিজ্ঞতা জানে আপুনি অভিজ্ঞতাৰ আপোনাৰ কথা আপুনি ক'ত কাম কৰি আছে এতিয়া মই ক'ত কাম কৰিছিলো আপুনি জানে ক'ত আপুনি এতিয়া ক'ত কাম কৰে আপোনাৰ সাংবাদিকতাৰ ইয়াৰ আগত অভিজ্ঞতা কি আছিল আপুনি ক'ত কাম কৰে আপোনাৰ অভিজ্ঞতা কি আছিল আপুনি ক'ত কাম কৰে মই এজন দায়বদ্ধ স্যাটেলাইট চেনেলৰ সাংবাদিক এজন দায়বদ্ধ পৰ্টেল চেনেলৰ সাংবাদিক ইতিমধ্যে ভাস্কৰজ্যোতি মহন্তই পৰ্টেলৰ বিৰুদ্ধে যুঁজ লৈছে কিন্তু একেলগে অসম চৰকাৰে অসম চৰকাৰে পৰ্টেলৰ চেনেলসমূহক একেলগে পৰ্টেল চেনেলসমূহক